ফাগুন। পলা শিমলু আৰু মদাৰৰ ৰঙচুৱাই ছন্দময় কৰি তোলা এক কবিতা লগা সময়। এই কবিতা লগা সময়তেই প্ৰাগ নিউজৰ দুজন সংবাদকৰ্মীয়ে শব্দৰ কপাহ কোমল আঙুলিৰে সকলোৰে হৃদয় চুই যোৱাৰ প্ৰয়াস কৰিছে। মোৰ যাযাবৰ জীৱনৰ আলসুৱা সুৰ বাৰিয়া লহ বহাই। তুমিতো এখন নদী অকাৰ কথা আছিল, সূৰ্য, মেঘ, গছ। এখন ঘৰ অকাৰ কথা আছিল। অহা 14 ফেব্ৰুৱাৰী মঙলবাৰে প্ৰেমৰ বিশেষ দিনটোতে শুভ মুক্তি হ'ব নীলয় নীলিম আৰু নিহাৰণ নিশ্চনৰ কবিতাৰে সমৃদ্ধ এখন ভিডিঅ' চিডি নীলা বিষাদ। শুনিছাতো গান ভৰ বাৰিষাৰ, য'ত মেঘৰ মাদল আৰু বৰষুণৰ কিন কিন লয়। তাই ভোৰ এখন লৈ বিচাৰি ফুৰিছে ৰ'দ। ৰ'দৰ আছে এটা নিৰ্দিষ্ট স্বভাৱ, সময় দুসময়। নীলয় নীলিমে ভিডিঅ' সম্পাদনা কৰি উলিওৱা কবিতাকেইটাত কণ্ঠ নিগৰাইছে নিহাৰণ নিশ্চন, বিশ্বজ্যোতি শৰ্মা, দীপক শৰ্মা আৰু নীলাক্ষী ডেকাই। মৃত্যুৰ ৰহস্য ভেদি নামি আহিছে শংকৰদেৱ। তোমাৰ সেউতাত জোৰ হৈ ওলমি ৰ'ব খুজিছিলোঁ। এলবামখনৰ কোনোবাটো কবিতাই যদি আপোনজনক হেৰুৱাই যোৱাৰ বিষাদ সামৰি লৈছে, কোনোবাটোৱে সামৰিছে বানে ধুই নিয়া ঘৰ এখনৰ বিষাদ, অথবা শোষকৰ হাতোৰাত দুৰ্বিষহ হৈ পৰা জীৱনৰ বিষাদ। ঘৰখন নদী হ'ল, পথাৰখন উখহি উঠা এবুকু দুখ। নীলা বিষাদৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, জনপ্ৰিয় কবি নীলিম কুমাৰ আৰু বিশিষ্ট সাহিত্য সমালোচক অভিজ্ঞান অনুৰাগ। অহা 14 ফেব্ৰুৱাৰীত গুৱাহাটীৰ প্ৰেছ ক্লাবত শুভ মুক্তি পাবলগীয়া নীলা বিষাদক লৈ যথেষ্ট আশাবাদী নীলয় নীলিম আৰু নিহাৰণ নিশ্চন। নীলা বিষাদ এটা সঁচা অৰ্থত ৰোমেণ্টিক কবিতাৰ সংকলন, আৰু কেৱল ইয়াত শ্ৰব্যই নহয়, এইটো ভিডিঅ'ৰ ৰূপতো মানুহ পাব। মই নিজেও তাত এক্টিং কৰিছোঁ। 6টা কবিতাৰে সমৃদ্ধ হ'ব। নীলয় নীলিম আৰু মই নিজে নিহাৰণ নিশ্চন, আমি দুজনে কবিতাকেইটা লিখি উলিয়াইছোঁ আৰু খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এটাত এই নীলা বিষাদৰ উন্মোচন হ'ব। অজিত কুমাৰ ভূঞা ডাঙৰীয়া থাকিব আমাৰ মুখ্য সম্পাদক, বিশিষ্ট জনপ্ৰিয় কবি নীলিম কুমাৰ থাকিব আৰু বিশিষ্ট সাহিত্য সমালোচক অভিজ্ঞান অনুৰাগে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰত্যেকৰে মই উপস্থিতি কামনা কৰিছোঁ। তাত বিশেষকৈ বিষাদক কেন্দ্ৰবিন্দু হিচাপে লৈ কবিতাবোৰ আগবঢ়াই নিয়া হৈছে। বিভিন্ন মানুহৰ আৱেগ অনুভূতি জড়িত বিভিন্ন বিষয় সামৰি কবিতাকেইটা সজোৱা হৈছে। আটাইয়ে শুনি অথবা চাই ভাল পাব বুলি মোৰ আশা থাকিলে। ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাফাৰ সৈতে মধুমিতা গোস্বামী, প্ৰাগ নিউজ, গুৱাহাটী।